নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইতিমধ্যে নোটিছ ওলাইছে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2023 এইটো অনলি ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে 3টা ছাবজেক্ট তোমালোকে পৰীক্ষা দিব পাৰিবা 3টালৈকে। এজ পাৰ দি এপ্ৰুভেল অফ দি মিটিং অফ দি board, it has been decided to hold the compartmental examination of HSLC examination 2023 for those candidates who could not come out successful in HSLC examination 2023 but failed in maximum 3টা subject 3 some selected subjects only and obtained minimum 170 marks in aggregate. They will be eligible to appear in the compartmental examination in single chance. The candidates appearing the compartmental examination has to secure minimum 30% marks in subjects in the subjects appeared, and his total marks must be 180 or above to come out successful. All successful candidates will be eligible to admission in higher classes in the same academic year. ইয়াত কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল বোৰ্ড বৈঠকৰ অনুমোদন অনুসৰি যিসকল পৰীক্ষাৰ্থীয়ে HSLC পৰীক্ষা 2023 সফল হৈ ওলাই আহিব নোৱাৰিলে কিন্তু সৰ্বাধিক 3টা ব্যৰ্থ হৈছিল, কিছুমানে কেৱল বিষয় সৰ্বমুঠভাৱে ন্যূনতম 170 নম্বৰ লাভ কৰিছে, তেওঁলোকে এক সুযোগতে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱা বিষয়ত ন্যূনতম 30% নম্বৰ লাভ কৰিব লাগিব আৰু সফল হৈ ওলাই আহিবলৈ তেওঁৰ মুঠ নম্বৰ আহিকৈ অধিক হ'ব লাগিব। সকলো সফল পৰীক্ষাৰ্থীয়ে একেটা শৈক্ষিক বৰ্ষতে উচ্চ শ্ৰেণীত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰিব। আকৌ এটা দিয়া হৈছে meanwhile if such candidates cannot come out successful in the compartmental examination 2023 single chance, they shall have to take admissions in their respective schools to appear again as regular candidates if so desired. ইয়াত কোৱা হৈছে যদি এনে পৰীক্ষাৰ্থী কম্পাৰ্টমেণ্টেল পৰীক্ষা 2023 একক সুযোগত সফল হৈ ওলাই আহিব নোৱাৰে, তেন্তে তেওঁলোকে ইচ্ছা কৰিলে পুনৰ নিয়মীয়া প্ৰাৰ্থী হিচাপে উপস্থিত থাকিবলৈ নিজ নিজ বিদ্যালয়ত পুনৰ নামভৰ্তি কৰিব লাগিব বা ল'ব লাগিব। দি ফলোয়িং ইয়াত আকৌ কোৱা হৈছে দি ফলোয়িং পইণ্টছ আৰ টু বি কেয়াৰফুলি। তলত দিয়া কথাবোৰৰ সযতনে তোমালোকে লক্ষ্য কৰিবা ছাত্ৰ ছাত্ৰীসকল। 1 নম্বৰত দিয়া হৈছে দি কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2023 ছিংগল চান্স উইল কমেন্স ফ্ৰম দি ডেট টু বি ফাইড। ইয়াত দিয়া হৈছে বিভাগীয় পৰীক্ষা 2023 একক সুযোগ অৱগত কৰা তাৰিখ আৰম্ভ কৰা হ'ব। অলপতে নিজ নিজ বিদ্যালয়ৰ জৰিয়তে অনলাইন যোগে আবেদনৰ প্ৰপত্ৰ পূৰণৰ বিতং সময়সূচী অৱগত কৰা হ'ব। ডিটেইল শিডিউল ফৰ অনলাইন ফিলিং আপ of application forms through respective schools will be notified. পিছত 3 নম্বৰত দিয়া হৈছে দি অনলাইন ফিলিং অফ ফৰ্ম শ্বেল ষ্টাৰ্ট ফ্ৰম তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 1 তাৰিখ 6 মাহ 2023 পৰা 10 তাৰিখ 6 মাহ 2023 লৈকে। দি এক্সামিনেশ্যন ফিজ তোমালোকৰ এক্সামৰ ফিজ হ'ব 350 টকা 50 টকা। শ্বেল হেভ টু বি পেইড ফৰ ইচ ছাবজেক্ট থ্ৰু ছিষ্টেম জেনেৰেটেড চালান অফ আছাম কোঅপাৰেটিভ এপেক্স বেংক LTD। তোমালোকে এপেক্স বেংকৰ থ্ৰু দি পইচাটো দিব লাগিব। 150 টকা এজ দি চেণ্টাৰ ফিজ 150 টকা চেণ্টাৰ ফিজ 50 টকা। দি এক্সপেণ্ডিচাৰ অফ দি চেণ্টাৰ শ্বেল বি ব্ৰাছড by the seba to the center in charge and the center। ইয়াত দিয়া হৈছে ছাত্ৰছাত্ৰীসকল চেণ্টাৰ ফিজ সংগ্ৰহ নকৰে। 5 কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ্থী কেৱল 5 নম্বৰত দিয়া আছে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্বেল বি অনলি ফৰ থিওৰি পেপাৰ থিওৰি হ'ব। 6 নম্বৰ আছে মাৰ্কছ অফ ইণ্টাৰনেল এছেছমেণ্ট এণ্ড প্ৰেক্টিকেল এক্সামিনেশ্যন অবটেইন ইন দি ছাবজেক্ট ইন HSLC examination 2023 will carry over for the subject appeared in compartmental examination। 7 নম্বৰ আছে the list of centers for holding compartmental examination will be notified in the portal. The schools will have to give search for or the center in the online portal itself while filling up
of the forms of students. However, in case number of students found to be less than 50 in a center shall be merged merged in the nearest center. At number said the successful candidates will be get composite it fresh mark sheet incorporating the marks obtained by them in the compartmental examination. Number the subjects shall be compartmental examination will be able in portal mark sheet online তোমালোকে পাবা result আৰু দি candidates will be get fresh mark তোমালোকে marks এখন fresh marks পাবা কোনো ধৰণৰ হেৰি নাথাকিব যদি ছাত্ৰসকলে ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লগতে লাইক কৰি দিবা ধন্যবাদ